হেল্ল' এভৰিৱান, মই দীপশিখাই পুনৰ মোৰ পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আলু পৰাঠা। ইয়াৰ বাবে লৈছোঁ 2 কাপ ঘেঁহুৰ আটা আৰু অকণমান নিমখ। এইখিনি অলপ অলপ পানী দি ভালদৰে কোমলকৈ মঠি ল'ম। 1 চামুচ তেল দি আকৌ মঠি লৈছোঁ। আটাখিনি মাৰোঁতে ভালদৰে কোমলকৈ মঠি ল'ব লাগিব, তেতিয়াহে আলুখিনি গোটেই পৰঠাটোত ভালদৰে মেল খাই যাব। এতিয়া আটাটো মাৰি হ'লত 1 চামুচ তেল দি চাৰিওফালে তেলখিনি লগাই 10 বা 15 মিনিট সময় ঢাকোন মাৰি থৈ দিম। আনফালে 1 চামুচ ধনিয়া, 8টামান জালুকগুটি আৰু 1 চামুচ জিৰা গুটি ভালদৰে গৰম কৰি এটা বাটিত নমাই ল'ম। আকৌ অকণমান তেল দি 5 ফুট নহৰু আৰু 2টা জলকীয়া এনেদৰে ভাঙি অকণমান ভাজি ল'ম। একেবাৰে ভাজি দিব নাই, অকণমান। এইবাৰ গৰম কৰি লোৱা এই ধনিয়া গুটি, জিৰা গুটি এইকেইটা অলপ গোটা গোটাকৈ খুন্দি ল'লোঁ। একেবাৰে মিহি কৰি দিব নাই, অকণমান গোটা কৰি ল'লোঁ। নহৰু আৰু জলকীয়াকেইটাও খুন্দি ল'লোঁ। এটা সমান গিলাচেৰে এতিয়া আলুখিনি মিহি মিহিকৈ ভাঙি যাম। আলুখিনি হাতেৰে ভাঙিলেও কি হয়, গোটা এটা থাকি যায়গৈ অকণমান। এনেদৰে গিলাচ বা বাতিৰ তলটো সমান হ'ব লাগে, তেতিয়া গোটা গোটা নাথাকেগৈ। আৰু গোটা থাকিলে কি হ'বগৈ, পৰঠাটো বেলোঁতে গোটা ডোখৰ আগত ওলাই আহিব। এতিয়া এইখিনি ভালদৰে পিটিকা হৈ গ'লগৈ। এনেদৰে ভালদৰে পিটিকি ল'ব লাগিব, তেতিয়া কি হয়গৈ, পৰঠাটো চাৰিওফালে আলুখিনি মেল খাবলৈ সুবিধা হয়। এতিয়া অকণমান নিমখ দি ধনিয়া গুটিখিনি আৰু এই জলকীয়া, নহৰু এইখিনি সকলোখিনি দি পিনি অকণমান ধনিয়াও দি দিছোঁ। ভালদৰে পিটিকি এটা এটা লাডু বনাই ল'ম। এতিয়া লাডুখিনি বনাই হৈ গ'ল। এতিয়া আটাখিনি এইখিনিতে ধুনীয়া কোমল হৈছে, এইখিনি আকৌ অকণমান মাৰি এটা এটা পৰঠা জোখত লাডু বনাই ল'ম। এইবাৰ লাডুকেইটা আঙুলিৰে টিপি টিপি আলু ভৰাবৰ কাৰণে সৰু সৰু এটা বাতি বনাই ল'ম। বাতিটো বনাওঁতে চবফালে সমানে হ'ব লাগে, ডাঠ পাতল কৰিব নালাগে। ডাঠ হৈ গ'লে মানে পৰঠাটো বনাওঁতে এক চাইডে ডাঠ হ'ব, এক চাইডে পাতল হ'বগৈ। এইবাৰ আলুৰ লাডু এটা এনেদৰে ভৰাই ভালদৰে চিল কৰি লৈছোঁ। ঠিক একেদৰে বাকীকেইটাতো এনেদৰে ভৰাই ল'ম। এইবাৰ আলুখিনি ভৰাই হৈ গ'ল। তাৰপিছত টাৱাখনো গৰম হ'বলৈ পাতি দিলোঁ। এইবাৰ এটা ডো লৈ অকণমান শুকান আটা ছটিয়াই এনেদৰে আঙুলিৰে প্ৰথমতে লাহে লাহে বহলাই ল'ম। পৰঠাটো বহলাই ল'ম। বেছি জোৰকৈ হেঁচিব নালাগে, অলপ অলপ যিমানকণ পাৰি বহলাই তাৰপিছত বেলনা মাৰিৰে লাহে লাহে বেলি ল'ম।
এতিয়া এইটো বেলি হৈছে আৰু এই আলুখিনি ভিতৰৰ আলুখিনিও ধৰিব পৰা হৈছে আৰু ইমানখিনিলৈকে বেলিব লাগে। আলুখিনি যেতিয়ালৈকে আমি ধৰিব পাৰোঁ, বাহিৰৰ পৰা দেখিব পাৰোঁ, সিমানটো অৱস্থালৈকে বেলি পিনি এইটো অকণমান ইয়াত থকা শুকান আটাখিনি লুটি এৰুৱাই লৈছোঁ। নহ'লে এই শুকান আটাখিনি জ্বলি পিনি আগত জ্বলি পিনি ক'লা ক'লা হৈ থাকিব। তাৱাখন ভালদৰে গৰম হ'লত বেলুনটো যিটো ছাইড ওপৰত আছিলে সেইটো তলত কৰি পিনি এতিয়া এখন পৰঠা দি দিছোঁ। এতিয়ালৈকে তেল ঘিউ মই একো দিয়া নাই। এতিয়া পৰঠাটো যেতিয়া 1 মিনিটমান হ'ব, তাৰপিছত লুটিয়াই আকৌ ইটো ছাইড সেকি ল'ম। আকৌ 1 মিনিটৰ পাছত ইফালে লুটিয়াই দিছোঁ আৰু এতিয়াহে তেল অকণমান 1 চামুচমান তেল বা ঘিউ যিকোনো দিব পাৰে। মই তেলেই দিছোঁ। তেল অকণমান চাৰিওফালে সানি আকৌ লুটিয়াই দিছোঁ। আকৌ এইটো ছাইডত আকৌ 1 চামুচ তেল এনেদৰে চাৰিওফালে লগাই দিছোঁ। ইয়াত মই ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। একেবাৰে ল' কৰিলেও পৰঠাটো ভালদৰে নুফুলিব আৰু হাই কৰি দিলেও পৰঠাটো জ্বলি যাবগৈ। এতিয়া এইখন পৰঠা হৈছে, এখন নমাই পিনি আকৌ এইখন পাতি ল'ম। এতিয়া পৰঠাকেইটা বনাই হ'ল। এতিয়া মই কাটি দেখাম আলুখিনি কেনেদৰে চাৰিওফালে মেল খাইছে নাই, ভালদৰে দেখাই দিম। এয়া দেখিছেনে চাৰিওফালে কিমান ধুনীয়াকৈ আলুখিনি মেলি গৈছেগৈ। চাটনিৰ লগত, আচাৰৰ লগত খুবেই টেষ্টি হয়। আৰু আজিলৈ বাই বাই।